বন্ধুসকল আজি আমি শিকিম when to, what to, where to তাৰ পাছত verb যি আছে তাৰ ফাৰ্ষ্ট ফৰ্ম যেনে what to eat কি খাওঁ what to read কি পঢ়ো how to say কেনেকৈ কওঁ when to go কেতিয়া যাওঁ how to go কেনেকৈ যাওঁ আমি ইয়াক এনে ধৰণৰ ক'ব পাৰোঁ should বা do লগাই যেনে what should I eat what do I eat এনেকৈ ভিডিঅ'টো শেষলৈকে চাব গতিকে প্ৰথমটো হৈছে where to plus verb or first form তোৰ পাছত সাধাৰণতে verb first form আহে sentence হৈছে where to send the money টকাটো ক'ত পঠাও এটা ভাল ৰেষ্টুৰেণ্ট ক'ত বিচাৰি পাম বা পাব where to find a good restaurant এটা ভাল ৰেষ্টুৰেণ্ট ক'ত বিচাৰি পাওঁ এনেকৈ where to get help in this situation এইটো পৰিস্থিতিত ক'ত সহায় পাওঁ ক'ত সহায় বিচাৰি পাওঁ এনেকৈ নেক্সট হৈছে what to expect from you আপোনাৰ পৰা কি আশা কৰোঁ আপোনাৰ পৰা আৰু কি আশা কৰোঁ what to say now এতিয়া কি কম এতিয়া আৰু কি কওঁ what to cook today for the guests আজি আলহীবোৰৰ বাবে কি বনাও তাৰ পাছত আহিল when to start the meeting সভাখন কেতিয়া আৰম্ভ কৰোঁ when to take the medicine দৰৱটো কেতিয়া লওঁ মেডিচিনখন কেতিয়া লওঁ when to apply for the job চাকৰিৰ কাৰণে কেতিয়া আবেদন কৰোঁ তাৰ পাছত আহিল when to call the doctor ডক্টৰক কেতিয়া কল কৰোঁ এনেকৈ তাৰ পাছত আহিল how to they are learning how to play the guitar তেওঁলোকে গিটাৰ বজাবলৈ শিকিছে বা সিহঁত গিটাৰ বজাবলৈ শিকিছে I don't know how to swim মই সাঁতুৰিব নাজানো কেনেকৈ সাঁতুৰে মই নাজানো এনেকৈ how to tell কেনেকৈ জনাও how to say কেনেকৈ কওঁ নেক্সট হৈছে whom to meet কাক লগ কৰোঁ I don't know whom to trust কাৰ ওচৰত বিশ্বাস কৰোঁ কাক বিশ্বাস কৰোঁ নাজানো whom to ask for help কাক সহায় বিচাৰোঁ কাৰ ওচৰত সহায় বিচাৰোঁ বন্ধুসকল এনেকৈ সেন্টেন্স বনাবলৈ প্ৰেক্টিচ কৰিব বাকি আপোনালোকে দুটা বাক্য লিখি কমেন্টত জনাব ধন্যবাদ